43তম কেন্দ্ৰীয় শ্বহীদ দিৱস এবাৰ ওদালগুৰি জিলাত অনুষ্ঠিত হ'ব। অহা 26 মে'ত দিনজোৰা কাৰ্যসূচীৰে এই কাৰ্যসূচী হ'ব। গতিকে সমূহ অসমবাসী তথা ওদালগুৰি জিলাবাসী ৰাইজক অনুৰোধ কৰোঁ যে উক্ত কাৰ্যসূচীত প্ৰত্যেকটো শ্ৰেণীৰ ৰাইজ আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগে। বিশেষকৈ সেই শ্বহীদ দিৱসত বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিত থাকিব। গতিকে উক্ত অনুষ্ঠানত সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। দিনজোৰা কাৰ্যসূচী বুলি ক'লে উক্ত আমাৰ যিহেতু বিশেষ তেনেকুৱা কাৰ্যসূচী নহয়, মাত্ৰ আমাৰ যি শ্বহীদ আছে ইতিমধ্যে আমাৰ আমচু ফালৰ পৰা যিসকল শ্বহীদ হৈছিল সেইসকলক আমি স্মৰণ কৰিম। শ্বহীদ হয়তো আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আছে। তাৰপিছতে আবেলি 2 বজাত মুকলি সভা অনুষ্ঠিত হ'ব। উক্ত সভাত আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই সভাপতিত্ব কৰিব আৰু তাৰ লগত উপস্থিত থাকিব বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া। তাৰ লগত আমচুৰ বিভিন্ন সময়ত আমাৰ যি প্ৰাক্তন সভাপতিসকল আছে সেইসকল উপস্থিত থাকিব। সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ 43তম শ্বহীদ দিৱস প্ৰতি বছৰৰ দৰে এইবাৰো পালন কৰা হ'ব। এইবাৰ উদযাপন কৰা হ'ব। আমাৰ ওদালগুৰি জিলা আৰু ওদালগুৰিবাসী ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক যিদৰে সহায় সহযোগিতা আগবঢ়াইছে, আগন্তুক 2 দিনতো যাতে আমাৰ এই ধৰণৰ সহায় সহযোগিতা আগবঢ়ায়। আমাৰ আমচুৰ সংখ্যালঘু আন্দোলনৰ হকে বিভিন্ন সময়ত প্ৰাণ আহুতি দিয়া শ্বহীদ বীৰসকলৰ আত্মাৰ সদগতিৰ কাৰণেই এই শ্বহীদ দিৱস কাৰ্যসূচী লোৱা হৈছে। ইয়াত দিনজোৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকিব। শ্বহীদসকলৰ শ্বহীদ তৰ্পণ, পতাকা উত্তোলন বা বিভিন্ন ধৰণৰ আমাৰ মুকলি সভা থাকিব। মুকলি সভাত আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই সভাপতিত্ব কৰিব। মুখ্য অতিথি থাকিব আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া, বিটিআৰ প্ৰধান। তেখেতে থাকিব 26 তাৰিখে, অহা 26 তাৰিখে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ 43তম কেন্দ্ৰীয় শ্বহীদ দিৱস এবাৰ ওদালগুৰি জিলাত অনুষ্ঠিত হ'ব। অহা 26 মে'ত দিনজোৰা কাৰ্যসূচীৰে এই কাৰ্যসূচী হ'ব। গতিকে সমূহ অসমবাসী তথা ওদালগুৰি জিলাবাসী ৰাইজক অনুৰোধ কৰোঁ যে উক্ত কাৰ্যসূচীত প্ৰত্যেকটো শ্ৰেণীৰ ৰাইজ আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগে। বিশেষকৈ সেই শ্বহীদ দিৱসত বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিত থাকিব। গতিকে উক্ত অনুষ্ঠানত সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। দিনজোৰা কাৰ্যসূচী বুলি ক'লে উক্ত আমাৰ যিহেতু বিশেষ তেনেকুৱা কাৰ্যসূচী নহয়, মাত্ৰ আমাৰ যি শ্বহীদ আছে ইতিমধ্যে আমাৰ আমচু ফালৰ পৰা যিসকল শ্বহীদ হৈছিল সেইসকলক আমি স্মৰণ কৰিম। শ্বহীদ হয়তো আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আছে। তাৰপিছতে আবেলি 2 বজাত মুকলি সভা অনুষ্ঠিত হ'ব। উক্ত সভাত আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই সভাপতিত্ব কৰিব আৰু তাৰ লগত উপস্থিত থাকিব বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া। তাৰ লগত আমচুৰ বিভিন্ন সময়ত আমাৰ যি প্ৰাক্তন সভাপতিসকল আছে সেইসকল উপস্থিত থাকিব। ৰোতাৰ পৰা হুছেইন আহমেদৰ ৰিপৰ্ট, দৈনিক খবৰ 24।